নমস্কাৰ ষ্টুডিঅ'ত মই শান্তনু ভূঞে অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ আজি এই ঘণ্টা অনুষ্ঠানত এগৰাকী অসমৰ বিখ্যাত ব্যক্তিক আমাৰ অনুষ্ঠানলৈ লৈ আহিছোঁ তেওঁ একাধাৰে কোৰিঅ'গ্ৰাফাৰ কাহিনীকাৰ ফটোগ্ৰাফাৰ সুৰকাৰ অভিনেত্ৰী আৰু যদি কিবা থাকি যায় মোক ক্ষমা কৰিব আৰু তেওঁ নিজকে একমাত্ৰ বুলি অসমৰ দাবী কৰা এগৰাকী বিখ্যাত ব্যক্তি তেওঁক মোৰ অনুষ্ঠান ঘণ্টাত আজি আমন্ত্ৰণ কৰি আনিছোঁ আৰু কিছুমান আমি মনৰ কথা তেওঁক সুধিম আজি আমাৰ অনুষ্ঠানৰ সেই বিখ্যাত ব্যক্তিগৰাকী হৈছে চুমকি বৰা গতিকে আমি চুমকিক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ নমস্কাৰ এই চেনেলটোত মানে মই আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু সুযোগ পোৱা নাছিলোঁ আজি শান্তনুৱে মোক সুযোগটো দিলে সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে মানে শান্তনুদা আপোনাক বহুত ধন্যবাদ জনাইছোঁ লগতে অসমবাসী ৰাইজকো মই বহুত ধন্যবাদ জনাইছোঁ মোক যেন এইকণ যেন আগুৱাই নিয়াত সহায় কৰিছে আৰু তেওঁলোকেও মিছ চুমকি এতিয়া আমাক কওকচোন আপুনি অসমৰ একমাত্ৰ অভিনেত্ৰী কোৰিঅ'গ্ৰাফাৰ কাহিনীকাৰ সুৰকাৰ ফটোগ্ৰাফাৰ এইবিলাক কেনেকৈ হ'বলৈ পালে মানে কি পৰিস্থিতিত পৰি এইবিলাকলৈ আহিলে প্ৰথম আমি অভিনেতাৰ যিটো ছাইড সেইটোৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ গতিকে অভিনেত্ৰী আপুনি কেনেকৈ হ'ল মানে অভিনয় কৰা মনটো আপোনাৰ মাজত কেনেকৈ আহিলে মানে এতিয়া অভিনয়টো মানে এতিয়া কৰোঁ মই লগতে মই কোৰিঅ'গ্ৰাফাৰ কৰোঁ অসমতো মই একমাত্ৰ কোৰিঅ'গ্ৰাফাৰ সকলোতো জানেই চ' অভিনয়তে এতিয়া কেনেকৈ আহিলোঁ অভিনয় বুলি কওঁতে মানে মোক মানে চব মোৰ যিমান যি আজিকালি মোৰ চবৰ কাৰণে মই মোৰ বয়ফ্ৰেণ্ডকে মই কেনে দিম কাৰণ বয়ফ্ৰেণ্ডে মোক উলিয়াই আনিলে মোৰ টেলেণ্ট বুজি পালে আৰু মোৰ মানে কি অভিনয় মই প্ৰথম কেতিয়া শিকিছিলোঁ বুলি ক'লে মই আগলৈ ঘূৰি যাব লাগিব যেতিয়া মোৰ বয়ফ্ৰেণ্ডৰ প্ৰথম মানে মোৰ বয়ফ্ৰেণ্ড হৈছিলে তেতিয়া মানে কি বয়ফ্ৰেণ্ডে কেতিয়াবা এই চকৰিটো যে মেলাত যে ওলাই চকৰিত উঠিবলৈ লগ ধৰে তেতিয়া মই মানে ভেকশ্যন ধৰোঁ ভাও জোৰোঁ যে মোৰ পেটটো বেয়া তেনেকৈ মানে প্ৰথম মই অভিনয়টো ষ্টাৰ্ট কৰিছিলোঁ আৰু তেনেকৈ কৰি এতিয়া লাহেকৈ মই মানে গানত কেমেৰা আগতো কৰিব পৰা হৈ গ'লোঁ আৰু অ'কে অভিনয়ৰ কথাটো আমি গম পালোঁ এতিয়া অকণমান কোৰিঅ'গ্ৰাফাৰ ছাইডটো কওকচোন যিহেতু একমাত্ৰ আপুনি অসমৰ কোৰিঅ'গ্ৰাফাৰ অসমত আৰু বেলেগ আৰু কোনো নায়েই আৰু আপোনাতকৈ গতিকে ইয়াৰ বিষয়ে দুআষাৰ কওকচোন কেনেকৈ আহিলে কোৰিঅ'গ্ৰাফাৰ কেনেকৈ হ'ল মানে মই নিজকে একমাত্ৰ বুলি ভাবোঁ মানে ভাল লাগে আৰু একমাত্ৰ বুলি ভাবি বেলেগ যেন কোনো নায়েই মানে আমাৰ অসমখনত নাছিলেও একচুৱেলি মইতো ওলাইছোঁ প্ৰথম চং গাইছোঁ মই কোৰিঅ'গ্ৰাফিটো এটা ইজি বস্তু হয় ভৰিকেইটা আগল দিব লাগে পাছল দিব লাগে হাত দুখন অকণ বেকা বেকি কৰি দিলে কোৰিঅ'গ্ৰাফাৰ হৈয়ে যায় তেনেকৈ কৰিতো মই একমাত্ৰ অসমৰ কোৰিঅ'গ্ৰাফাৰ নেকি মোৰ নিচিনা কোনো কৰিবই নোৱাৰে মানে আৰু মই মানে এজন মোৰ গুৰু আছে বিশেষ আৰু গুৰুজনৰ পৰাই মই সদায় ইনস্পায়াৰ হওঁ আৰু তেওঁৰ পৰা শিকি হৈছোঁ আৰু লগতে মোক সদায় মানে ষ্টেপবিলাক মোৰ বয়ফ্ৰেণ্ডটোৱে শিকাই দিছোঁ বয়ফ্ৰেণ্ডটোৱে ইমান ধুনীয়াকৈ শিকাই দিয়ে মোক মানে পটককৈ পাই যাওঁ মই বহুত ভাল পাওঁ বয়ফ্ৰেণ্ডটোৱে মোক চব কৰাই দিয়ে বিৰাট ভাল পাওঁ মই সেইকাৰণে মানে বয়ফ্ৰেণ্ডৰ যদি লগত থাকে তেতিয়াহ'লে যিকোনো ছোৱালী মানে ধুনীয়াকৈ নাচিব পাৰিয়ে যায় মানে টাকুৰা গুৱাহাটী নাচিব পাৰিয়ে যায় তেনেকৈ নাচিব পাৰিয়ে যায় আৰু মিছ চুমকি এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ এনেকুৱা কোনোবা ব্যক্তি আছে নি বা পৃথিৱীৰ এনেকুৱা কোনোবা ব্যক্তি আছে নি যিজনক দেখিলে আপোনাৰ নাচিবলৈ মন যায় মানে আপুনি অনুপ্ৰাণিত হয় ইনস্পায়াৰ হয় মই মানে ইনস্পায়াৰ হওঁ অসমৰ এজন লিভিং লিজেণ্ড আছে মিষ্টাৰ ৰাজকুমাৰ তেওঁৰ যিবিলাক গান আমেৰিকা লিভিং নে কিবা এটা আছিলে যে মনত পৰিছে অনামিকা ইউ লিভ ইন আমেৰিকা ইউ আৰ ডক্টৰ আই এম ইউৰ ড্ৰাইভাৰ এনেকুৱা এইবিলাক গান মানে একো এটা লিজেণ্ডেৰী গান হয় আৰু সেইবিলাকৰ যিবিলাক সেই ষ্টেপবিলাক মানে সহজ ষ্টেপ দিছে সেইবিলাক চাই মানে মই শিকি গ'লোঁ আৰু চ' মোৰ এনেকৈ মই আগবাঢ়ি আছোঁ আশীৰ্বাদ কৰিব যাতে মই আৰু ইয়াতকৈ ভাল কৰিব পাৰোঁ মানে এতিয়া মোৰ হাতত মানে বেছি দিনে আজি আৰু বেছি কথা নপৰে মানে মোৰ প্ৰেক্টিছ কৰিব লাগে নাচিব আছে আৰু কেইটামান বনাব আছে কভাৰ চঙত মানে ৰিলিজ দিয়েহে মানে তেওঁলোকে ভিডিঅ' ওলোৱাৰ আগতেতো আমি
কভাৰ চংটো উলিয়াই দিব লাগিব দিয়ক সেইকাৰণে মানে অলপ প্ৰেক্টিচ কৰিবলগীয়া আছে বহুত ধুনীয়া কথা তেওঁক মোৰ বহুত ভাল লাগে চ' এয়াই হৈছিল মিছ চুমকিৰ আজিৰ খণ্ডটিৰ প্ৰথম অংশ যিহেতু তেওঁ মানে বহুত বিজি হয় আজি তেওঁ এতিয়া অভিনয়ৰ প্ৰেক্টিচ আছে গতিকে আমি তেওঁৰ লগত বেছি সময় ল'ব নোৱাৰিম গতিকে আমি আজি এই তিনিটা কুৱেশ্যন সুধিলোঁ পিছত যদি আকৌ চান্স পাওঁ তেওঁক পুনৰ কুৱেশ্যন দিম তেওঁ এতিয়া যাবগৈ লাগিব বোলে মানে প্ৰেক্টিচৰ কথা আছেতো বিয়াত নাচি ভাল পায় মানে নচাকৈ থাকিবই নোৱাৰে তেওঁ মানে এনিটাইম নাচিয়ে থাকে মানে সেইকাৰণে আজিলৈ তেওঁক এই বিদায় জনাইছোঁ নমস্কাৰ Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg.